ডিগবৈত কেপ্টেইন জিন্তু গগৈৰ বীৰ চক্ৰ ফুটবল টুৰ্ণামেণ্ট ভাৰতীয় সেনাৰ স্পেয়াৰ কৰে বিজয় দিৱসৰ পবিত্ৰ সোণত কেপ্টেইন জিন্তু গগৈৰ বীৰ চক্ৰ ফুটবল টুৰ্ণামেণ্টৰ প্ৰতিষ্ঠিত ট্ৰফী সোমবাৰে উন্মোচন কৰা হয়। এই টুৰ্ণামেণ্টত অসমৰ গোলাঘাটৰ সাহসী কেপ্টেইন জিন্তু গগৈৰ সোঁৱৰণিত অনুষ্ঠিত কৰা হয়। 1999 চনৰ কাৰ্গিল যুদ্ধৰ সময়তে পৰম উৎসৰ্গা কৰিছিল। যুৱ প্ৰজন্মৰ মাজত প্ৰতিযোগিতা আৰু ভাতৃত্ববোধৰ ভাৱনা উজ্জ্বল কৰাৰ মূল উদ্দেশ্য। উন্মোচনী অনুষ্ঠানতো অনুষ্ঠিত হয় ডিগবৈ আৰু ৰেডফিল্ডৰ ডিভিজনৰ লাইফুলি ব্ৰিগেডৰ দ্বাৰা অনুষ্ঠানটো পৰিচালনা কৰা হয়। ব্ৰিগেডৰ এক অনন্য ঐতিহ্য হৈছে যিয়ে 1971 চনৰ পূৰ্বেও যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই ব্ৰিগেডক লেন্স নায়ক এলবাৰ্ট এক্কা ব্ৰিগেড বুলিও জানিব পৰা যায় আৰু গংগা সাগৰ যুঁজত নিজৰ অতুলনীয় সাহসৰ বাবে ভাৰতৰ সৰ্বোচ্চ সেনা সন্মান পৰমবীৰ চক্ৰ লাভ কৰিছিল। লেন্স নায়ক এলবাৰ্ট এক্কাৰ সাহস আৰু নিস্বাৰ্থতা ভাৰতীয় সেনাৰ গৌৰৱময় ইতিহাসৰ এক অনন্য অধ্যায়। ডিগবৈৰ স্থানীয় বিদ্যালয়ৰ যুৱ ফুটবল খেলুৱৈসকলৰ সৈতে বিভিন্ন ক্লাবৰ দলৰ অধিনায়ক আৰু পৰিচালকে অনুষ্ঠানত অংশগ্ৰহণ কৰে। অহা 4 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া ফুটবল টুৰ্ণামেণ্টত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ 12টা দলৰ মাজত উত্তেজনাপূৰ্ণ ফুটবল প্ৰতিযোগিতা ডিগবৈ আৰু দুলীয়াজানত দেখা পোৱা যাব, য'ত প্ৰতিষ্ঠিত চেম্পিয়নশ্বিপ খিতাপৰ বাবে প্ৰতিযোগিতা কৰিব। উক্ত খেলসমূহ তিনিচুকীয়া বিভিন্ন স্থানত অনুষ্ঠিত হ'ব। ইয়াৰ আকৰ্ষণীয় চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব কৈলনগৰ দুলীয়াজানত। এই 20 সংখ্যক টুৰ্ণামেণ্টখন ক্ৰীড়া কৌশলৰ এক শ্ৰেষ্ঠ উৎসৱত পৰিণত হৈছে। অঞ্চলটোৰ সকলো ক্ৰীড়াপ্ৰেমীক আকৰ্ষণ কৰে। টুৰ্ণামেণ্টত মাত্ৰ যুৱ ফুটবল খেলুৱৈসকল উদীয়মান প্ৰতিভাক যে প্ৰকাশ কৰিব এনে নহয়, ই আমাৰ ৰাষ্ট্ৰৰ সাহসীসকলৰ সাহস জনায়। কেপ্টেইন জিন্তু গগৈৰ বীৰ চক্ৰ ফুটবল টুৰ্ণামেণ্ট কেৱল এখন ক্ৰীড়া অনুষ্ঠান হৈ থকা নাই, আমাৰ অতীতক সন্মান আৰু ক্ৰীড়াৰ জৰিয়তে একতা আৰু দৃঢ়তাৰ ভাৱনাক আঁকোৱালি ল'বলৈ ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ এক প্ৰেৰণাদায়ক আহ্বান।